বাৰু আজি মই তহঁতক মৌখিককে কেইটামান সুধো। সুধক ছাৰ। নগেন তই প্ৰথমে কচোন, ধৰা হ'ল তোৰ হাতত 20 টকা আছে। আছে ছাৰ, মোৰ হাতত 20 টকা আছে। মই চাওমিন খাবাক লাগি 20 টকা লৈ আহিছো ঘৰৰ পৰা। নগেন তোৰ হাতত 20 টকা আছে, গতিকে তই যদি বগা ৰামত 10 টকা তাৰ পৰা দি দিয়া, তোৰ হাতত এতিয়া কিমান থাকিব? মোৰ হাতত 20 টকা আছে, তাৰ পৰা যদি মই বগা ৰামত 10 টকা দিওঁ, মোৰ 10 টকাই থাকিব। 10 টকাততো চাওমিন নাপায়। নহ'ব ছাৰ, নহ'ব, মই এইবিলাক কাকো দিবা নোৱাৰো দেই। এতিয়া আচলকে দিবা কোৱা নাই নহয়, মৌখিকত হে কৈছো। নাই ছাৰ, মই দিবা নোৱাৰো। আপুনি ক'লেও মই দিবা নোৱাৰো, কাৰণ কিমান কান্দি কাটি মই 20 টকাটো আনছো চাওমিন খাবা, তাৰে যদি তাক 10 টকা দি দিওঁ, চাওমিন মই নাপামেই। মই দিবা নোৱাৰো দেই, এইবিলাক মই নাজানো কিন্তু। মানে নকৈছো আৰু ইহঁতৰ লগত নহচি আৰু কি যে কৰিম ইহঁতৰ লগত। বাৰু তেতিয়াহ'লে বগাৰামক এটা মৌখিক সুধো। বগাৰাম, ধৰা হ'ল তহঁতৰ ঘৰত 5,000 টকা আছে, তাৰ পৰা যদি মোক যদি তই 3,000 টকা দি দিয়া, এতিয়া তহঁতৰ ঘৰত কিমান থাকিব? 5,000ৰ পৰা যদি 3,000 আপোনাক মই দি দিওঁ, কিমান থাকিব? এতিয়াতো মই দেউতাক সুধবা লাগব। নাই ছাৰ, মই দেউতাক সুধবা লাগব ছাৰ। দেউতাক নুসুধাকে মই দিবা নোৱাৰিম ছাৰ। আৰে মৌখিকতহে সুধছো মই। নাই ছাৰ, মই যদি আপোনাক 3,000 টকা দি দিওঁ, দেউতাই পিঠি কোৱা কৰি দিব আৰু মোৰ। আৰু ছাৰ, আমাৰ 5,000হে আছে বুলি ভাবছি নেকি? বহুত পইচা আছে, মই নিজে দেখা পাইছো। তহঁতৰ বহুত পইচা আছে, দেউতাৰে দেখোন দোকানতহে থাকে হপায়ে। ছাৰ, আমাৰ দেউতাই এখন ডাঙৰ দোকানত থাকে, দৰমহা 5,000কে পায় মাহে মাহে। ছাৰ, আমাৰ বাচ্চা এইবাৰ দেউতাই 3 বিঘা মাটিও কিনছি, আৰু 2তলা ঘৰটো এইবাৰে বনোৱা হ'ল, আৰু এখন মাৰুতি গাড়ীও কিনছি। হা, 5,000 টকা দৰমহা, মাটিও কিনছি 3 বিঘা, 2তলা ঘৰো বানছি, আৰু মাৰুতি গাড়ীও কিনছি। হ'বও পাৰে দে, আজিকালি দোকানত থাকিলে একো কামেই অসম্ভৱ নহয়।